ৰাতিপুৱাৰ খানা দানা চেচ বৰ্তমান বাচন বৰ্তন মাজত আমাৰ বাইদেউ মানে পুৰা ব্যস্ত হৈ আছে আৰু ইফালে হ'ল মই মানে জংঘল থঙলগিলা হৈ আছে এখানে এইগিলা চাফা কৰে আছে আৰু তো গম পাইছে আমাৰ ৰাজা এতিয়া আছে ডিষ্টাৰ্ব কৰা গৰম দিনত গৰম হোৱাটা স্বাভাৱিক আজি অল্প মানে গৰম কম পাই আছোঁ তো সেইকাৰণে ভাবিলোঁ অল্প ঘৰৰ কাম কৰোঁ আৰু ইফালে আমাৰ গাহৰি ৰাজা সেইফালে তাৰ ঘৰ আছে সেই ঘৰত যাব আৰু ইফালে আছে আমাৰ গাহৰি ফাৰ্ম মানে আমাৰ ফাৰ্মত বৰ্তমান 2টা গাহৰি থাকে এই একটা আহিব লাগছে এই একটা গাহৰি আৰু এই একটা আৰু নিজৰ কামত নিজে ব্যস্ত হোৱাৰ লগতে ময়ো মোৰ কামত ব্যস্ত হৈ যাওঁ মানে কেকেৰা যাওঁলে আৰু যিহেতু ফাৰ্মত অহা ৰাস্তাটো সদায় মানে জংঘল হৈ আছে সেইকাৰণে ভাবিলোঁ প্ৰথমতে ফাৰ্মত অহা ৰাস্তাৰ পৰাই বহুখিনি কৰোঁ খিনিও ঝুৰিয়ে কেতিয়া এতিয়া একটা মানে গৰমত বহা জেগা বনাম বুলি ভাবিছিলোঁ মানে সদায় ডিৰেকশ্যন দিয়া অভ্যাস আজি হৈছে ডিৰেকশ্যন দিয়া তো বৰ্তমান আৰম্ভ কৰিম এইখিনি মানে সেই চাইডত ঝুৰিয়ে আহিলোঁ আৰু বৰ্তমান এইখিনি চাফ কৰি দিওঁ অল্প ইঠাৰ পৰা এই যে তামোল গাছটা দিছে এই তামোল গাছ সেই তামোল গাছ এনেকৈ চাফা কৰি দিয়া এইখিনি জেগাত এটা বহা জেগা বনাম মানে গৰমটো আছে পাই কালি জিংকা গৰম আছিল আজি অল্প কম সেইকাৰণে আৰু ঝুৰিয়ে দিয়া মানে তাৰপিছত এতিয়া বহা জেগা বনাম এতিয়া থাকিম এতিয়া শান্তি পাম গাৰ্লফ্ৰেণ্ডে ধোকা দিলেও কিন্তু শাক চব্জিয়ে কোনো দিনত ধোকা নেদে এইগিলা শাক চব্জি পুৰা ফুলি আছে আৰু আছে সেই মানে আগত আমাৰো ফুলিছে এইগো ফুলিছে আৰু এইফালে আছে এইগো একটা ফুলিছে এইগো একটা পিট্টু করে ফুলছে আৰু এইফালে ফুল কাটিছে যে আমি বৰ্তমান জেনুইন বস্তু খাই আছোঁ মানে বজাৰৰ পৰা কিনা শাক পাচলি মই আনা বাদ দিছোঁ তো সেইকাৰণে আমাৰ ঘৰত বৰ্তমান জেনুইনে বস্তু খাই আছোঁ আমি আৰু জেনুইন বস্তু খোৱাৰ উপকাৰিতা বহুত মানে এচিডিটিৰ প্ৰব্লেম নহয় আৰু আমাৰ মাৰো বৰ্তমান অল্প মানে কি হৈছে আৰু সুফল পাইছে আমাৰ মাৰ আগতে আছিল বিষ মানে এনেকা বিষ সদায় ইনজেকশ্যন মাৰিব লাগে সদায় ইনজেকশ্যন নামাৰিলে উঠিব নাপাৰে কিন্তু বুঢ়া যদি পাৰে আপোনালোকে মানে জেনুইন বস্তু খোৱাৰ চেষ্টা কৰক আৰু মই পাইল ভাল বস্তু বিচাৰিয়া মানে কল আৰু বৰ্তমান কলৰ থকা ছাগল খাব দেওয়া হৈছে এই ভাই জংঘল ঝুৰৰ নামে দানা কাটি আছোঁ পাইখানাৰ পাছফালে তাকো পাইখানাৰ টেংকি গ'লি আৰু এই গেলা গৰমত টেঙা নাখা কৰি থাকিব নাপাৰোঁ সেইকাৰণে আহিলোঁ টেঙা চিঙাব মানে আমাৰ লাজুকী বাই চিঙাব আৰু টেঙাগিলা আছে ওচৰতে এইগা টেঙা আছে তাৰপিছত এইগা তলেদি আহিলে এতিয়া দেখা পাবি টেঙা লগতে এইফালে দিয়া চালে এইফালে দিয়া টেঙা দেখা পাবি আৰু তলে দিয়া চালে আৰু তলে দিয়া দেখা পাবি মানে বহুত টেঙা ওচৰতে ফুলিছে এইগিলা হাতে দিয়া লগ পোৱা যায় এইগিলা লগ পোৱা যায় তাৰপিছত আৰু এইফালে আছে এইগিলানতো আছে মানে ভাল করে দেখা আছিলে এইগো টেঙা ইগো বেলেগ গাছের মানে গোটাই ওচৰতে টেঙাগিলা আছে আৰু এইগো যে আছে ইগো একটা আমের গাছতে লগতে থাকা নিচিনা লাগে কিন্তু ইগো বেলেগ গাছের মানে আমার আম গাছ করে এতে 2টা গাছ আছে এটা একটা গাছ এইটা একটা গাছ মানে ওর ফল হইব আৰু ইগোরের ফলগো হল আমি খাই আছোঁ মানে সদায় খাওঁ আৰু সেই যিগো ছোটো গাছগো দেখালোঁ সেই গাছগুলোর প্রথম ফল হল ইগো আর লাজুকি বাইদের টেঙা চিঙাব মানে এই একটা চিঙাল আর যেহেতু আমার টেঙা ওচৰতে সেইকাৰণে মানুহগিলা মানে ৰাস্তা দিয়া আহাতে যাহাতে গোটেইখানে মানে এই টেঙা চিঙাই আৰু বেয়াটো নাপাওঁ টেঙা চিঙিব কিন্তু কয়া খালে বেছি ভাল লাগে আৰু লাজুকি বাইদেউ চিঙাল 3টা টেঙা মানে 3টা টেঙাই মানে বহুত ডাঙৰ টেঙাকেইটা সেইকাৰণে 3টা টেঙা দিয়ে চলি যাব আজিৰ দিনটো আৰু এই গেলা গৰমত ৰ'দত বহিতো খাবাই নাপাৰিম সেইকাৰণে চয়াতে বহি খাব লাগিব আৰু
আৰু লাজুকি বেদে এনে টেঙা কঠিল এই বাল্টিং এতে আৰু বাল্টিং খান লৈ মানে বৰ্তমান যাব লাগিব একদম বাৰীৰ পাছফালে আম খাৱাৰ কাৰণে পুৰা ব্যস্ত লৈ আহিছে ক'ত চালু ক'ত ই কেইটা চালুক দিয়া খাব এই টেঙা তিনিটা ইমান টেঙা এই যিকেইটা চালুক আছে এই চালুক কেইটা দিয়া পাত্তা নাপাব গতিকে লগন লৈ আছে আৰু মায়ে লৈ আছে পানী মানে লাগব আৰু আম চাম ধুই খাব লাগিব হৈয়ে গ'লে আৰম্ভ আম কাটা মানে আম কাটিলে তাৰপিছতহে খাব পাৰিম আৰু মই ৰুইছোঁ একটা চালুক মানে এই চালুক এই চালুকো ৰুই থৈছোঁ কিন্তু এই চালুকৰ একটা বেয়া গুণ দেখি আছোঁ মানে কি হয় ফলগিলা হ'ব এই যে ফল হৈছে কিন্তু তলত সৰিয়ে পৰে অট'মেটিক